মৰ্নিং এভৰিৱান, মই জ্যোতিষ পইনাথ আৰু স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ ইউটিউব চেনেল মটোভেঞ্চাৰ জ্যোতিষলৈ। আৰু একচুৱেলি বহুদিনৰ পৰা এটা আশা আছিলে এটা একশ্যন কেমেৰা কিনাৰ, আৰু ফাইনেলি গম পাইছে চাগে চবেই আপোনালোকে GoPro Hero 8 মই ল'লোঁ। 23 ডিচেম্বৰত লৈছিলোঁ, মানে আজি ঘৰে 4 দিনমান প্ৰায় হৈছে। আৰু নিজে খুলি পেলাই এবাৰ চালোঁ, তথাপিও আপোনাৰ কাৰণে এগেইন আকৌ এবাৰ মই আনবক্সিং কৰিবলৈ ওলাইছোঁ। এইটো হ'ল মোৰ নিউ GoPro কেমেৰা, আৰু এইখিনি গোটেই গেজেটখিনি গোটেইখিনি আপোনালোকক বুজাই আছোঁ। তো ভিডিঅ'টো হ'বলৈ গৈ আছে GoPro আনবক্সিঙৰ, তো বিন্দাছকৈ ভিডিঅ'টো চাই দিয়ক সকলোৱে। এইখিনি মোৰ গেজেটখিনি আৰু এইটো মেইন কেমেৰাটো, আৰু মই এইখিনি কথা আপোনালোকক অলপ কৈ আছোঁ লাহে লাহে। প্ৰথমে কেমেৰাটোত আহোঁ ফাৰ্ষ্টে, যিটো আপোনালোকে এতিয়া দেখিছে GoPro Hero 8 ব্লেক, আৰু ইয়াত আছে আপোনাৰ হাইপাৰ স্মুথ 2.0, আৰু এইখিনি আপোনালোকে চাব পাৰে কি কি আছে ইয়াত, চাওক এবাৰ। আৰু ই ৰেকৰ্ডিং কৰিব পাৰে 4K 60 ফ্ৰেম পাৰ ছেকেণ্ডত, আৰু Hero 8ৰ বাকচটো থাকে এনেকুৱাকৈ। আৰু এতিয়া মই খুলিছোঁ, খোলাৰ লগতে এনেকুৱাকৈ দেখা যায় GoProটো এনেকৈ এটা মাউণ্টত লগোৱা হৈ থাকে, আৰু ব্লেক কালাৰত এইটো, যিটো কেইদিনমান আগলৈকে লেটেষ্ট মডেল আছিলে, কিন্তু এতিয়া GoPro Hero 9 ওলালে, আৰু ৱৰ্ল্ডৰ বেষ্ট একশ্যন কেমেৰা বুলি কোৱা হয় GoPro। এইটো এতিয়া মাউণ্টটো থকা যায় এনেকৈ। ফাৰ্ষ্টে আমি এই বস্তুটো এনেকৈ কৰি ল'ব লাগিব, তাত ইয়াত প্ৰেছাৰ দিব লাগিব, ইয়াত প্ৰেছাৰ দি এইটো এনেকৈ খোলা যায়। আৰু এইটো মেইন কেমেৰাটো, আৰু এইটো যোনটো মাউণ্ট সেইটো মই খুলি দিছোঁ। খুলি দিয়াৰ পিছত এইকেইটা ছাইড কৰি দিলোঁ, আৰু মেইন কেমেৰাটো এইটো। আৰু ইয়াত মানে এক্সট্ৰা কভাৰ লগাব নালাগে এতিয়া, আৰু এইটো ফুল ৱাটাৰপ্ৰুফ হয়, গতিকে এইটো ছিষ্টেমটো এনেকৈ দিছে। এই দুটা দেখিছে, দুটা এনেকৈ জপায়ো দিব পাৰে। আৰু এইটো কেপশ্যনৰ এটা মানে আপোনাৰ কেপচাৰ কৰিবৰ কাৰণে এইটো ছুইচ, আৰু বাকী এইটো ছুইচ হৈছে মুডৰ। এইটো যদি টিপি এলেখনকৈ অলপ সময় ধৰি ৰাখোঁ আমি, এইটো কেমেৰা অন হ'ব। আৰু ইয়াতে কিছুমান অপশ্যন আছে, এইটো টাইম লেপছ দেখিছে, এইটো ভিডিঅ'ৰ কাৰণে, আৰু এইটো ফটো। চ' এতিয়া মেইন কেমেৰাটোখিনি মই নিজে অলপ ভালকৈ চাব লাগিব ক'ত কি হয়। তো এইটো আকৌ টিপি এনেকৈ ধৰি থাকিলে অফ হৈ যায় মেইন কেমেৰাটো। আৰু এইটো হ'ল খোলাৰ ষ্টাইলটো। এই বস্তুটো দেখিছে আপোনালোকে, এই বস্তুটো এনেকৈ যদি আমি অলপ টানি দিওঁ এনেকৈ ওপৰলৈ, টানি দিয়াৰ পিছত এইটো বস্তু এনেকৈ দিলে তাৰ ভিতৰত বেটেৰীটো থাকে। আৰু বেটেৰীৰ লগত দেখিছে চাইডৰ এই কণ্টেক্টৰ মেমৰি ভৰোৱা ছিষ্টেম, আৰু এইটো চাৰ্জ দিব পৰা। আৰু এইটো একচুৱেলি খুলি দিব পাৰে এনেকৈ, খুলি পেলাই আকৌ এনেকৈ ইয়াত অলপমান এনেকৈ দিলে অলপ আকৌ এইটো টিপি এইটো এনেকৈ লগাই দিলে জইন হৈ যায়। এতিয়া ভিতৰত এইখিনি যদি আমি খোলোঁ, ইয়াৰ খোলাৰ পিছত এইবিলাক কিবাকিবি কাগজ এইবোৰ GoPro ষ্টিকাৰ, মেনুৱেল বুক চক এইবোৰ থাকে। আৰু এপাত চাৰ্জাৰ পায় টাইপ C, আৰু এডপ্টাৰ নাথাকে। এডপ্টাৰ আমি যিকোনো এডপ্টাৰত আমি লগাই পেলাই মোবাইলটো চাৰ্জ দিব পাৰোঁ। এডাল চাৰ্জাৰ, আৰু এইটো এটা মাউণ্ট দিয়ে, আৰু একো নাই। এইকেইটা বস্তুৱে পায়। মেইন কেমেৰাটোৰ লগত আপুনি পাব কেমেৰাটো, এইটো মাউণ্ট পাব এইকেইটা, আৰু এডাল চাৰ্জাৰ আৰু ষ্টিকাৰ, আৰু মেইন কেমেৰাটো যিটো মই দেখাইছোঁ বেটেৰীটো পাব। কিন্তু মেমৰিখন মই এক্সট্ৰাই কিনা, মই দেখাই আছোঁ। গতিকে মেইন বেটেৰীটো, কেমেৰা, চাৰ্জাৰ আৰু এই মাউণ্ট। মেইন কেমেৰাটোৰ লগত এই গোটেই বস্তুখিনি আহিব, তাৰ বাহিৰে একো নাহে। কেমেৰাটোৰ লগত বাকী এক্সট্ৰা এচেছৰিজ মই কি ল'লোঁ সেইখিনিও মই আপোনালোকক দেখাই আছোঁ। এইটো দেখিবলৈ পাইছে এটা মাইক, এইটো এটা এক্সট্ৰা বেটেৰী লৈছোঁ মই, এইটো এটা এডপ্টাৰ লৈছোঁ, মেমৰি কাৰ্ড, আৰু এইটো এডপ্টাৰ মেমৰি কাৰ্ডৰ, যিটো মই মেমৰি কাৰ্ডখন এতিয়া অলৰেডি GoProত লগাই থৈছোঁ আগতে। এটা মটো ব্লগিং কৰা এইটো মই কেছ লৈছোঁ, কাৰণ মই হেলমেটত মই GoProটো ফিটিং কৰিম যিহেতু। তো ফাৰ্ষ্টে আহোঁ, এইটো বেটেৰী লৈছোঁ মই, এক্সট্ৰা এটা বেটেৰী, যিটো আপোনালোকে দেখিবলৈ পাইছে GoPro ব্ৰেণ্ডিং ইয়াত আছে, আৰু এইটো লাইফ লিখা আছে, এইটো চাওক লিমিটেড লাইফ টাইম। আৰু এইটো আপোনালোকে ইউজ কৰিব পাৰে Hero 8 ব্লেক, Hero 7 ব্লেক, Hero 6 ব্লেক, Hero 5, Hero 2018 মানে যিকেইটা মডেল আছে ইউজ কৰিব পাৰে। আৰু এইটো যদি আমি খোলোঁ এনেকৈ, খোলাৰ পিছত এইটো বেটেৰীটো একো নাই, এখন কিবা মেনুৱেল বুক, এখন কিবা কাৰ্ড এখন আছে। গতিকে এইটো এক্সট্ৰা বেটেৰী, যিহেতু মানে GoPro দুটা বেটেৰী লাগেই, সেইটো কাৰণে মই এইটো এক্সট্ৰা বেটেৰী কিনিছোঁ। আৰু এইটো বেটেৰীটো দেখিছে আপোনালোকে, এইটো বেটেৰীটো নৰ্মেল এটা সৰু বেটেৰী, কিন্তু দামটো
বহুত বেছি আৰু মই গোটেই লাষ্টত ভিডিঅ'ত মই দামখিনি গোটেইটো বস্তুৱে কৈ দিম আকৌ এগেইন GoPro বেণ্ডিঙৰ আমি আহিলোঁ মাইক এডাপ্টাৰ মানে যিটো মাইক ডাইৰেক্ট GoProত ফিটিং কৰিব নোৱাৰি এইটো এডাপ্টাৰটো লাগে আৰু মাইকটো মই হেলমেটত কেমেৰাটো ইউজ কৰিম কাৰণে মোক মাইকটো লাগিব সেইটো কাৰণে মই এইটো এডাপ্টাৰ কিনিলোঁ আৰু এডাপ্টাৰটো খুলিলে এতিয়া এইখিনি এইটো কিবা কাৰ্ড আছে বাকী এইটো মেইন এডাপ্টাৰটো আৰু এইটো খুলি পেলাই মই দেখাই দিছোঁ কেনেকুৱা হয় এইটো এডাপ্টাৰটো এইটো হ'ল মেইন এডাপ্টাৰটো মই এখন 64 যে মেমৰি কাৰ্ড লৈছিলোঁ এইটো মেমৰি এডাপ্টাৰটো আৰু এইখিনি মেমৰিখন মই এতিয়া GoProত লগাই থৈছোঁ আৰু মানে নৰ্মেল মেমৰি আপোনালোকে কিনিলে নহ'বতো কিবা স্পীড মেমৰি বুলি কয় এইটো আপোনালোকে 4K য'ত মানে ভিডিঅ' কৰিব পৰা হয় এইটো হৈছে কেমেৰাটো সোমোৱাই মানে আপোনাৰ যেতিয়া মই হেলমেটত লগাম ব্লগিং কৰাৰ সময়ত মানে সুবিধা হয় মাইক এডাপ্টাৰটো ওলমি থকা যায় নহ'লে GoProটো লগাই লোৱাৰ পিছত এইটো যদি খোলোঁ আমি এইটো হৈছে মেইন কেছটো এইটো কোম্পানী আপোনালোকে দেখিবলৈ পাইছে আৰু মাইকটো যদি আমি ইয়াত এইটো খোলা যায় এইটো এটা কভাৰ দিছে আৰু কভাৰটোৰ ভিতৰত এইটো থাকে মাইকটো যিটো মোৰ হেলমেটৰ ভিতৰৰ যিটো মানে কুচনটো থাকে কুচনটো ভিতৰেদি আহি পেলাই মানে এই হেলমেটটোৰ দেখিছে আপোনালোকে মুখত থাকিব ইয়াত চাগে বেটেৰী থাকে এইটো এইটো এনেকৈ ঘূৰাই দিয়াৰ পিছত এইটো যিটো এটা বেটেৰী থাকে ইয়াত সোমাই দেখিছে আপোনালোকে এইটো বেটেৰী গতিকে ইয়াত বিশেষ একো নাই গতিকে এইখিনিয়ে হ'ল বস্তু আৰু গোটেই বস্তুখিনি মই প্ৰাইচ কৈ আছোঁ আপোনালোকক আৰু এতিয়া মই প্ৰাইচবিলাকলৈ আহিছোঁ মই কোনটো বস্তু কিমানত কিনিলোঁ এইটো যোনটো আপোনালোকে GoPro দেখিছে GoProটো মেইন আপোনাৰ দামটো 32,500 ৰুপিজ লৈছে মই ডিছকাউণ্ট পাই পেলাই আনিছোঁ আৰু মই অনলাইন কিনা নাই এইটো অফলাইনেই কিনিছোঁ এইটো 32,500 লৈছে আৰু এইটো মই এটা এক্সট্ৰা বেটেৰী কিনিছোঁ কাৰণ বেটেৰীটো লাগেই দুটা বেটেৰী লাগে এটা GoPro লগতে আহে আৰু এইটো বেটেৰী মই এক্সট্ৰা কিনি লৈছোঁ আৰু বেটেৰীটোৰ দাম হৈছে আপোনাৰ 1700 টকা 1700 ৰুপিজ এইটো বেটেৰীৰ দাম আৰু মই এতিয়া দেখিছে আপোনালোকে এইটো মাইক এডাপ্টাৰ আৰু মাইক এডাপ্টাৰটোৰ দাম হৈছে 4,000 টকা 4,000 ৰুপিজ লৈছে আৰু গোটেই বস্তুবিলাক চব মই অফলাইনৰ পৰাই কিনিছোঁ মানে অফলাইন কিনিছোঁ অনলাইন লোৱা নাই এইটোৰ দাম হৈছে এডাপ্টাৰৰ দাম হৈছে 4,000 টকা আৰু মাইক লৈছোঁ মই এইটো কোম্পানীটো এইটো আৰু মাইকটোৰ দাম হৈছে আপোনাৰ 1000 মাইকটো লৈছে 1,000 টকা এইটো যোনটো কেছ দেখিছে এই আপোনাৰ কেছটোৰ উলানজি যোনটো আপোনাৰ কেছ দেখিছে কেছটো আপোনাৰ দাম হৈছে 1,600 টকা তাৰপিছতে যোনটো মেমৰি কাৰ্ড এখন স্পীড যোনখন মেমৰি কাৰ্ড আৰু মেমৰি কাৰ্ডখন দাম হৈছে 1,800 টকা গতিকে মেইন কেমেৰাটো মোৰ 32,500 গ'ল আৰু বাকী গোটেই বস্তুখিনি কিনোতে মানে মোৰ 42,000 ৰুপিছে খৰচ হ'ল 42,500 মানে 43,000 ৰুপিজ খৰচ হ'ল 500 টকা এটা কম 43,000 ৰুপিজ খৰচ হ'লে গোটেই বস্তুখিনি দেখিছে আপোনালোকে গোটেই বস্তুখিনি মই লগোৱাৰ পিছত কেমেৰাটো এডাপ্টাৰ মাইক আৰু মাউণ্টটো ফিটিং কৰি হেলমেটত লগোৱাৰ পিছত এনেকুৱাকৈ দেখা যায় কেছটোত কেমেৰাটো সোমাই আছে এডাপ্টাৰটো লাগি আছে গতিকে কেছটো এইটো কাৰণে হেল্পফুল হয় মানে মটো ব্লগিং ছেটআপৰ কাৰণে তো এতিয়া পূৰা মটো ব্লগিং দেখিছে আপোনালোকে ছেটআপটো মই লগাই ল'লোঁ হেলমেটত মই অলপ তললৈ হৈ আছে কেমেৰাটো মাউণ্টটোৰ কাৰণে হৈ আছে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব যদি চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰিব এতিয়া মই মটো ব্লগিং কৰি আহিছোঁ আমাৰ নগাঁও টাউনৰ পিনে মই অলপ ওলাই আহিছোঁ গতিকে নেক্সট ভিডিঅ'টো বনাম মই মটো ব্লগিং কৰি ক'ত আহিলোঁ কি কথা আৰু এতিয়া ভিডিঅ'টো এইকণতে সামৰোঁ